বহুতো আশাকে লৈ আহিছিলো কলেজলে চিনাকি অচিনাকি ফ্ৰেণ্ড আমি সকলোৱে পাহৰিব নোৱাৰো হেতি পলিয়াৰে বিচাৰো সদায় মৰমিয়াৰে। কবিতাৰ শিৰোনাম পশ্চিম বৈগক আঞ্চলিক মহাবিদ্যালয়। এটি মিঠা স্মৃতিৰ টুকুৰা। পশ্চিম বৈগক আঞ্চলিক মহাবিদ্যালয় এটি সমধুৰ স্বপ্ন, আমাৰ আবেগ, আমাৰ অনুভূতি। সেইদিনা আছিল 16 তাৰিখ, এটি সুন্দৰ দিন। থিয় হৈছিলোহি পিবিএনৰ বাকৰিত। নতুন মানুহ, নতুন পৰিৱেশৰ লগত খাপ খুৱাই লৈছিল নিজকে। পিবিএনে দেখুৱালে আমাক জীৱন সংগ্ৰামৰ বাট। আজি সুকোমল ৰ'দ জাকে কৈছে, সৌ বতাহ জাকে কৈছে পিবিএনৰ চোতালৰ ৰঙীন সপোনবোৰৰ কথা। উফ, কি যে ভাল লগা সময় আছিল। হাঁহি ধেমালিৰ মাজেৰে কেনেকৈ ছেমিষ্টাৰ ঢৌবোৰে কাটি কাটি আমি বৰ আগবাঢ়িছিলোঁ। কেনেকৈ পাহৰিম পিবিএনৰ চৌপাশ, সেই গাৰ্লছ হোষ্টেলৰ বিল্ডিংটোৰ কাষৰ পুখুৰীটোৰ নিৰাপত্তাৰ কথা, আৰু সেই কলেজৰ গেটৰ কাষৰ আলিপথটো আমিবোৰে যে নাম দিছিলোঁ প্ৰেম পথ। কেনেকৈ পাহৰিম মেজৰৰ ছাৰৰ 2 ঘণ্টা ধৰি জীৱন সম্পৰ্কে দিয়া পাঠবোৰৰ কথা। ছাৰৰ বটলৰ পানীখিনি আজিও ডিঙিত লাগি আছে অতি ৰসৈ। কেনেকৈ পাহৰিম ছাৰ বাইদেউ খুৰাহঁতৰ মৰমবোৰ। নোৱাৰিম পাহৰিব কৃষ্ণচূড়াৰ তলৰ বহি ছিনিয়ৰ দাদা বাইদেউসকলৰ লগত কৰা ৰসাল আড্ডাবোৰৰ কথা। নোৱাৰিম পাহৰিব কেণ্টিনৰ প্ৰেমৰ দুপৰীয়াবোৰৰ কথা, বিভিন্ন বিষয়ত হোৱা আমাৰ যুক্তিবোৰৰ কথা। কেনেকৈ পাহৰিম কলেজৰ শেষ দিনটো। আমি সকলোবোৰ দেখিছিলোঁ পিবিএন এৰি যোৱাৰ দুখত। নোৱাৰো কেতিয়াও পাহৰিব পিবিএনক। এতিয়া কিজানি কলেজৰ বন্ধ কোঠাৰ এচুকত ৰেজিষ্টাৰৰ বুকুত চট পঠাই আছে আমাৰ নামবোৰ। পিবিএনৰ চৌপাশে কেতিয়াবা কিজানি উৰি আছে আমাৰ যৌৱনৰ ৰঙীন সপোনবোৰ। পিবিএনৰ এই সমধুৰ স্মৃতিৰ টুকুৰাবোৰক সোঁৱৰণি ৰাখিলা পৃষ্ঠা হিচাপে সাঁচি ৰাখিছোঁ হিয়াৰ একোণত। আজি বৰকে মনত পৰিছে ছাৰ বাইদেউসকললৈ। হে মহান ছাৰ বাইদেউসকল, আপোনালোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমিবোৰ জীৱন যুঁজত জয়ী হ'ব পাৰোঁ। শেষত এটাই কথা, মই গৌৰৱান্বিত, মই পিবিএন হিচাপে এটাই কামনা, জিলিকি ৰওক ধৰণীৰ বুকুত আমাৰ আৱেগৰ, আমাৰ অনুভূতি পশ্চিম বৈগক আঞ্চলিক মহাবিদ্যালয়। ধন্যবাদ। বহুতো আশাকে লৈ আহিছিলো কলেজলে চিনাকি অচিনাকি ফ্ৰেণ্ড আমি সকলোৱে বহুতো আশাকে লৈ আহিছিলো কলেজলে চিনাকি অচিনাকি ফ্ৰেণ্ড আমি সকলোৱে।